নিগদ নিগদিত কৰি যত সুধে বিলকে ৰাখি কেহি দৰ্শন চুৱাই আকাশে কম্পায়া জানতে কান্তা কান্তা দুষ্ট ব্ৰাহ্মণ দ্রৌপদী উলন্ত রাখা রাখা কান্তা কান্তা উনি ভূমে পাইলা দেখি বিশ্ববে কতক ঋণাচারি মাত ভকত কন্দল দুয়ো এৰায়ো তপাত এৰা দুয়ো হাতে দুয়ো নিব চাইলা বচন পাছে অৰ্জুন দ্ৰৌপদীৰ বচন কি মতে পৰে ৰক্ষা পুনঃ বুদ্ধি ৰাখিবাহি মৰম কথা এতিয়া শাস্ত্ৰই যিখিনি কৈছে এইখিনি আপোনালোকে সুন্দৰকৈ বুজি পাইছে। দ্ৰৌপদীৰ বস্ত্ৰহৰণত যিটো নাম আপোনালোকে গাই বা আমি গাওঁ, দ্ৰৌপদীক যেতিয়া ৰাজসকলে ৰজস্বলা অৱস্থাত দুষাখনে টানি নিছিলে তেতিয়া দ্ৰৌপদী বহুতো কাকৰ অনুৰোধ কৰিছিলে, কিন্তু তথাপিতো দুষাখনে যিখিনি অত্যাচাৰ কৰিছিল তেতিয়াই দ্ৰৌপদীয়ে কৈছিল যে কোন দুষাখন ময়ো কৰিলোঁ আজি প্ৰতিজ্ঞা, ময়ো কৰিলোঁ আজি প্ৰতিজ্ঞা, যিদিনালৈ তোৰ ৰক্ত মই মোৰ চুলিত ঘঁহি ল'ব নোৱাৰিম, সিদিনালৈ মোৰ এই চুলি ফুলা ভাজি থাকিব, কোনোদিনেই নেবান্ধিম, কোনোদিনেই নেবান্ধিম। দ্ৰৌপদীৰ প্ৰতিজ্ঞা। আৰু আনফালে ভীমে কৈছিল যে ময়ো কৰিলোঁ আজি প্ৰতিজ্ঞা, যিদিনালৈ তোৰ ৰক্ত মই হুকি হুকি খাব নোৱাৰিম, আৰু যিদিনাখনে তোৰ ৰক্ত মই মোৰ দ্ৰৌপদীৰ চুলিত ঘঁহিব নোৱাৰিম। তেনেকৈ কৈ আপোনালোকে জানে দ্ৰৌপদী আগত কথা দিছিল ভীমে, কিন্তু শাস্ত্ৰৰ সিদ্ধান্ত ফালে চাব গ'লে ইয়াত কেইবাটাও গুণ লুকাই আছে যে ব্ৰাহ্মণ হৈ নপঢ়িলে গাই, বৈষ্ণৱ হৈ নবধিলে ভাই, ভকত হৈ নাখালে মদ, ই তিনিয়ে নাপায় নিষ্ঠ পদ। এইখিনি আপোনালোকে জানে। গতিকে বাপজনে সুন্দৰকৈ কৈ গ'ল যে আমি যদি ভকতৰ আসনত বহিছোঁ বা ভকতৰ লাইনত আহিছোঁ, আমি কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অহংকাৰ, মদ, মাৎসৰ্য সমস্ত আমি ত্যাগ কৰিব লাগিব। কিন্তু এতিয়া দ্ৰৌপদী যিখিনি ঘটনা কৰি গ'ল সেই পদবন্ধে এতিয়াতো আৰু দহনত চুবাই একদম মানে খৰি কম্পাই দাঁত কামুৰিটো ভীমে খেদিয়ে আহিলে, কাৰণ দুটিজনক আজি মোৰ স্থানত পাইছোঁ যেতিয়া মই তাক নিধন কৰিবই লাগিব, পদে সেইটো কৈ আছে। কিন্তু আকৌ আধ্যাত্মিক ফালে চাব গ'লে দ্ৰৌপদীয়ে কিন্তু যোগ কৰিছিলে যে মোৰ 5টা পুত্ৰ কাটোতে মই যিটো সন্তান পাইছিলোঁ, এইজনকো যদি মই আজি মাৰি পেলাওঁ বা কাটি পেলাওঁ, তেওঁ মাতৃয়ে কি দুখ পাব। এইখিনি কথা আমাৰ ৰাজপালে সুন্দৰকৈ কৈ গৈছে। গতিকে সেই কথাখিনিকে আমি আধ্যাত্মিকলৈ আনিব লাগিব। যি দেখাজনক ভাল নাপায় সি নেদেখাজনক ভাল পাব নোৱাৰে। ঈশ্বৰক ভাল পাবলৈ লগা হ'লে সদায় দেখাজনক ভাল পাওঁ, পৰিয়ালটোক ভাল পাওঁ, ওচৰ চুবুৰীয়াক ভাল পাওঁ, তেতিয়াহে তেওঁ কৈছে মোক ভাল পোৱাৰ অধিকাৰ তেওঁ থাকিব। এতিয়া আমি দেখাটো অৰ্থাৎ তেওঁ
আগ্ৰহ কৰিছিল আগ্ৰহ হৈ লৈ বিষয়ে বিষয়ে তেওঁ যেনিবা দুখ কৰিছিলে কিন্তু দুখক সমাধান দিয়াটো হৈছে ভকতৰ গুণ গতিকে সেই গুণটো আমাক লাগিব এতিয়া যি কি নহওক পদবন্ধে কৈ গ'ল যে দুষ্ট যিহেতু তাক পাইছিল তেওঁলোকৰ গৃহত গতিকে ভীমে মানে দাঁত কামুৰি হৰি কংকনচি মানে কাটা বুলি ঠেলি গৈছে কিন্তু প্ৰভু ভগৱন্তই দুইজনকে চাৰি হাতে দেখা কৰি বা চাৰি হাতে অলপ শান্ত কৰি বুজাইছে পৰৱৰ্তী কি ক'ব এতিয়া আপোনাৰ সবে জানে মই খালি চুই গৈছোঁ পৰৱৰ্তী আমাৰ পদবন্ধু কি ক'ব আপোনাৰ